নমস্কাৰ সন্মানীয় অতিথিবৃন্দ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ অতি মৰমৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ এই শুভ দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি হ'ল শিক্ষক দিৱস। শিক্ষক দিৱস প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। 5 ছেপ্টেম্বৰ তাৰিখটো হ'ল ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুপতি নামৰ ঠাইত জন্ম হৈছিল। মৰমৰ বন্ধু বান্ধৱীসকল, শিক্ষক দিৱস হ'ল আমাৰ ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। আজিৰ এই দিনটোত আমি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মুগ্ধ মনে শ্ৰদ্ধা ভক্তি কৰাৰ সুযোগ পাওঁ। এইখিনিতে মই মোৰ পূজনীয় শিক্ষাগুৰুসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ তেওঁলোকৰ মৰম, ত্যাগ তথা কষ্টৰ বাবে বহুত বহুত সন্মান তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষক হ'ল আমাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু, অভিভাৱক তথা সুচিন্তক। শিক্ষকসকলে সদায় আমাক ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। আমাৰ শিক্ষাগুৰুসকল হ'ল জ্ঞানৰ ভঁৰাল। শিক্ষকসকল আমাৰ সমাজৰ মেৰুদণ্ড স্বৰূপ, যি সুশিক্ষাৰে শিক্ষিত কৰি দেশৰ ভৱিষ্যত নাগৰিকসকলক গঢ় দিয়ে। মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমি কেতিয়াও আপোনালোকৰ ত্যাগৰ কথা নাপাহৰোঁ আৰু আমাক গঢ় দিয়াৰ বাবে আপোনালোকে যি কষ্ট কৰিছে তাৰ কাৰণে আমি চিৰদিন ঋণী হৈ থাকিম। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে আমাৰ বাবে কৰা কষ্ট আমি কেতিয়াও পূৰাব নোৱাৰোঁ। যদিও আজি এই শিক্ষক দিৱসৰ দিনা মই কথা দিলোঁ যে মোৰ কৰ্মৰ জৰিয়তে চিৰদিন আপোনালোকক গৌৰৱান্বিত কৰিবলৈ চেষ্টা কৰিম। শেষত সকলোকে শিক্ষক দিৱসৰ বহুত বহুত শুভকামনাৰে মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।